নমস্কাৰ, আজি হল 6 মাৰ্চ। অসমত ৰাজনীতিৰ ডাঙৰ চমক আনিছে নেকি? পুনৰ ক্ষমতাত আহিব নেকি ভাৰতীয় জনতা পাৰ্টি? নে এবাৰ সুযোগ পাব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ইফালে বিজেপি উন্নয়ন দাবী কৰিছে, নতুন প্ৰকল্প, ৰাস্তা, বিনিয়োগ। আনফালে কংগ্ৰেছে মূল্য বৃদ্ধি, বেকাৰত্ব আৰু জনতাৰ সমস্যাক ডাঙৰ ইস্যু কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি আত্মবিশ্বাসী, কিন্তু কংগ্ৰেছে মাটি সংগঠন মজবুত কৰাৰ চেষ্টা চলাইছে। এবাৰ ভোটে নিৰ্ধাৰণ কৰিব অব্যাহত নে উন্নয়ন পৰিৱৰ্তনৰ পথ। প্ৰতিদিনাই ইছৰাইল আৰু আমেৰিকাৰ ফালৰ পৰা আক্ৰমণ অধিক তীব্ৰতৰ হৈ উঠিছে। আজি ষষ্ঠম দিনটোত অব্যাহত মধ্যপ্ৰাচ্যৰ যুগৰ বিভীষিকা। মিছাইল আৰু ড্ৰোনেৰে কৰা আক্ৰমণত ক্ৰমবৃদ্ধি পাবলৈ ধৰিছে। এই যুদ্ধৰ মাজত ইছৰাইল প্ৰতিৰক্ষা মন্ত্ৰী 4 মাৰ্চত বুধবাৰে ইৰাণৰ নতুন উচ্চতম নেতা মোস্তাফা খামেনিক লৈ সক্ৰিয় প্ৰদান কৰিছে। উল্লেখ কৰিছে যে মোস্তাফা খামেনিয়ে যদি কাৰ্যভাৰ গ্ৰহণ কৰে তেন্তে তেওঁক হত্যা কৰাৰ মুকলিকৈ উল্লেখ কৰে। আমেৰিকা ইছৰাইলৰ আক্ৰমণত নিহত আয়াতুল্লাহ খামেনিৰ পুত্ৰ মোস্তাফা খামেনিক পৰৱৰ্তী উচ্চতম নেতা হিচাপে নিৰ্বাচন কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ সময়তে এই ভাবুকি প্ৰদান কৰা হৈছে ইৰাণৰ নতুন উচ্চতম নেতাগৰাকীক। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাশীৰ আবেদনৰ মাচুল বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কংগ্ৰেছৰ ধন লওঁতে ভুল কৰিছে। যোৱাবাৰ তেওঁলোকে ৰিটাৰ্ণ দিম বুলি ৰিটাৰ্ণ নিদিলে। তেওঁলোকে লগতে সদৰি কৰে যে যোৱাবাৰ তেওঁলোকক কৈছিল য'তে য'তে মিত্ৰতা হ'ব ধন আমি উভতাই দিম। তেতিয়া ৰিপুণ বৰা সভাপতি আছিল। ৰিপুণ বৰাই পইচা কেইটা উভতাই নিদিলে, খৰচ হৈ গ'ল বুলি উল্লেখ কৰিলে। গতিকে কংগ্ৰেছত যোৱাবাৰৰ পইচা বিচাৰি মানুহে ফেচবুকত পোষ্ট কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মধ্যপ্ৰাচ্যৰ অব্যাহত আছে যুদ্ধৰ দামদামা। প্ৰতিদিনে ইছৰাইল আৰু আমেৰিকাৰ ফালৰ পৰা আক্ৰমণ অধিক তীব্ৰতৰ হৈ উঠিছে। আজি ষষ্ঠমটো দিনটোত অব্যাহত আছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বিভীষিকা। মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাক লৈ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ দলটোৰ একাংশ কৰ্মীৰ মাজত অসন্তুষ্ট দেখা দিছে। কংগ্ৰেছৰ এই তালিকাত চামগুৰি সমষ্টিৰ পৰা তানজিল হুছেইনক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত একাংশ কংগ্ৰেছ কৰ্মীয়ে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে। আমেৰিকা, ইছৰাইল আৰু ইৰাণৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মধ্যপ্ৰাচ্যৰ ষষ্ঠম দিনটোত বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰাণে পুৱা ইছৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। উল্লেখযোগ্য যে আমেৰিকা, ইছৰাইল, ইৰাক মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মানৱ সম্পদৰ লগত সা-সম্পত্তিৰ বিস্তৰ ক্ষতিৰ উপৰিও দেশখনে যথেষ্ট অৰ্থনৈতিক ব্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে। আনপিনে ইয়াৰ মাজত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে এই যুদ্ধ প্ৰায় এমাহ, হয়তো তাতকৈ অধিক বেছি দিন চলাৰ সম্ভাৱনা আছে।